কাম টু মাই চেনেল ধুলীয়া গৌতম বন্ধুসকল, আজি বেলেগ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ আৰু আমাৰ পথাৰ তাহানিতে অহা পথাৰলৈ মানে, আৰু তাৰপৰা এদিন আহিলোঁ মানে কি হ'ল, আজি আপোনালোকক লৈও আহিছোঁ। আপোনালোকো চাই থাকক, লগতে ময়ো ভিডিঅ' সহকাৰে আমাৰ পথাৰখন পুনৰ এবাৰ আগতে মানে আমি ৰুইছিলোঁ, কিন্তু এতিয়া ধাননি মানে লাহে লাহে ধান ওলাইছে, আৰু আমাৰ গাঁৱত মানে এটা সংৰক্ষিত বৰপুখুৰী এটা আছে। কি সুন্দৰ পৰিৱেশ, আপোনালোকক তাকো দেখাম। তো বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। পাই গ'লো পথাৰলৈ যোৱা ৰাস্তা, নামি দিওঁ। একদম পাহাৰৰ পৰা নামি অহাত লাগে ফুৰে, কিন্তু সেইডোখৰত অকণমান মানে বোকা আছে, সেইডোখৰ নামি যাব লাগিব। এইডোখৰ অকণমান বোকা হৈ আছে, উঠি গ'লে ঢাপলাংকৈ পৰিব লাগিলে এতে। মানে বোকাবোৰ অকণমান শুকাইছে, এই চাইকেলখন হ'লেও তাৰমানে চলাবলৈ দিগদাৰ হয় এইডোখৰ বোকা। ঠেলি ঠেলি আহি আছোঁ অলপ। মানে হেৰি যে খেতি কেইদিনত যে বিৰাট বোকা ৰাস্তা তাৰমানে দেখাইছিলোঁ যে, মানে সেইটোৱে এইটো ৰাস্তাটো মানে ভালেখিনি শুকালেগে। এতিয়া মানে অকণমান বন ওলালে, গতিকে শুকালে, ভালেখিনি শুকালে। এতিয়া মানে কি হ'ল, আজি পথাৰ চাবলৈ মানে গৈ আছোঁ। সেই ৰোৱা দিনতে মানে অহা পথাৰ চাবলৈ, আৰু ইমান দিন অহাই নাই, গতিকে মানে পথাৰত কেনেকুৱানো ধান ওলাইছে তাকে চাবলৈ আহি আছোঁ বন্ধুসকল। আপোনালোকেও চাই থাকক, যেনে তেনে কৰি চাইকেল চলাব পৰা হয়। আৰু আহি আছোঁ খেট 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 খেট, মানে চাওক না, এফালে পথাৰ সেইফালে পথাৰ, দুইফালে পথাৰ, মাজতে মানে এটা ৰাস্তা ইখন গাঁৱত ওলাইগৈ। মানে ধৰি লওক এফালে সেই বোকা, এতিয়াতো অকণমান মানে বোকা কম হ'ল, গতিকে আহিব পৰা যায়, খোজো আহিব পৰা যায়, চাইকেলো আহিব পৰা যায়, বাইকো আহিব পৰা যায়। কিন্তু খেতি কেইদিনত অকণমান বোকা হয়, সেইডোখৰ আপোনালোকে দেখিলেই। আৰু চাওক না, ইমান ধুনীয়া এটা মানে ৰাস্তা, পথাৰৰ মাজত এটা ৰাস্তা, মিহি মিহিকৈ ফিৰফিৰীয়া হাৱা খাই 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 গৈ থাকিব, আৰু বিৰাট মজা লাগে। সুন্দৰ ধান, পেটৰ ভাত মুঠি আমাৰ এখন ইয়াত থলোঁ। হাইটো আপোনালোকে দেখিব বৰপুখুৰী, মানে এটা পুখুৰী আছে, সংৰক্ষিত এটা পুখুৰী। বলক আমি সেইটো চাবলৈ যাওঁ। মানে খৰাং দিনত মানে সকলো শুকাই থকা দিনত গৰু ম'হে মানে পানী খোৱা এটা পুখুৰী। মানে এতিয়া বৰ্তমান আজি কেইবছৰমানৰ আগতে মানে এটা সংৰক্ষণ কৰাৰ মানে প্ৰয়াস কৰিলে, আৰু সেই হেতুকে মানে এই আপোনালোকক দেখাম পুখুৰীটো মানে এটা মানে সংৰক্ষণত বৰ্তমান সংৰক্ষণ হৈ আছে। তথাপিও গৰু ম'হে, মই দেখাইছোঁ ৰ'ব, গৰু ম'হে পানী খাবৰ কাৰণে মানে এই কাষতে এটা ড্ৰেইন এটা বনাই দিয়া আছে। আপোনালোকে চাওক, এইটো চাওক, এইফালৰ পৰা এইফালে নামি যাব লাগিব অলপ, এইফালৰ পৰা মানে ইয়ালৈকে আহিব ধুনীয়াকৈ। এইবিলাক গৰু চৰি আছে, মানে ধান কাটি শেষ হোৱাৰ পিছত যেতিয়া নেকি মানে গৰু ম'হে পানী খাবলৈ নেপাব বেলেগত, গতিকে ইয়াত পানী, বৰষুণৰ পানী থাকে, গতিকে ইয়াৰ পৰা ধুনীয়াকৈ খাবলৈ পাৰিব। আপোনালোকে দেখিছে আগতে এটা মানে বৃহৎ এটা এলেকাত মানে পথাৰ, সোঁৱে বাওঁৱে যেনিয়ে ঘূৰোঁ মানে চবপিনে পথাৰ। এইটো চাওক, ফাণ্ড 2017-18 নেম অফ স্কিম বাউণ্ডেৰী ৱাল এট চিচুমৰা বৰপুখুৰী, 2 লাখ টকা এমাউণ্টেৰে মুঠতে এটা ধুনীয়াকৈ বাউণ্ডেৰী ক্লিয়াৰ ধুনীয়া হৈ আছে। বলক ভিতৰলৈ যাওঁ। আৰু ইয়াৰ গেট, সুন্দৰ গেট লগাই দিয়া মানে ব্যৱস্থা কৰিলে। ভিতৰলৈ যাওঁ, আৰু ভিতৰত মানে আপোনালোকক পোনপ্ৰথমে বাউণ্ডেৰী চাওক, এইফালে নাৰিকল পুলি, তাৰপিছত সেইফালে আছে মধুৰি গছ, তামোল গছ, মানে আদি কৰি কলগছৰ পৰা আদি কৰি গোটেই বাউণ্ডেৰী ভৰি আছে। সুন্দৰ এটা পৰিৱেশ। আৰু এইটো পুখুৰীটো আপোনালোকক কৈছোঁ, মানে আগতে মানে এটা উকা পুখুৰী হৈ আছিলে, কিন্তু এতিয়া ধুনীয়াকৈ এটা মানে সংৰক্ষণ কৰি থৈ দিয়া হ'ল। আৰু ইয়াত পদুম ফুল, ভেট ফুল চবেই থাকে, কিন্তু বৰ্তমান অকণমান শুকাই শুকাই গৈছে। বন্ধুসকল চাওক, এটা কি সুন্দৰ এটা পৰিৱেশ। আৰু এইজোপা ঔটেঙা গছ, আপোনালোকে চিনি পায় হয়তো ঔটেঙা। আৰু এইফালে সেইজোপা অৰ্জুন গছ আছে, ধুনীয়া ধুনীয়াকৈ চৰাই চিৰিকটি পৰি থাকে, ইয়াত চৰি থাকে, উৰি যায়। অলপ আগতে উৰি গ'লগৈ, মই আপোনালোকক দেখাবগৈ নাপালোঁ। মুঠতে এটা সুন্দৰ এটা পৰিৱেশ। বেলেগ উদ্দেশ্য নাই আমাৰ, মানে যিহেতু গাঁৱতে মানে ইমান ধুনীয়া মানে পৰিৱেশ এটা আছে, আৰু সেই গতিকে আপোনালোকৰ এই পৰিৱেশৰ মাজলৈ আহি কিছু মনটো সতেজ ফূৰ্তি কৰিবলৈ আহিলোঁ। মইতো ফূৰ্তি কৰিছোঁ, কাৰণ আমিতো গাঁৱলীয়া সমাজত থাকোঁ,
আমাৰ শুৱে বাৱে কেৱল পথাৰ মানে সেউজীয়া পৰিৱেশ আৰু ৰাতিপুৱা শুই উঠি যেতিয়া নেকি আমি প্ৰথম সেউজীয়া পৰিৱেশটো দেখা পাওঁ আমাৰ চকুৰ ৰশ্মিও ভালে থাকে আৰু দিনটোৰ কাৰণে মাইণ্ডটো ফ্ৰেছ হৈ থাকে যাব লাগে বিদায় আকৌ আহিম